আৰে জানো তোৰ লগত চেনি খাই থাকোঁতে মই মেট্ৰিক ফেইল কৰিলোঁ, এতিয়া মোৰ কি হ'ব? মোকতো দেউতাই বেয়া মাৰিব। আৰে ময়োতো ফেইল কৰিছোঁ না। বাবা ৰিজাল্ট কেনেকুৱা? বাবা কিজানি ফাৰ্ষ্ট ডিভিজনে পাইছে নহয় না? পুতেৰে বহুত ভাল ৰিজাল্ট কৰিছে দে। একেবাৰে মোৰ ৰিক্সাৱালা সংস্থা মোৰ এটা নাম আছিল বাপাহাৰে, নাম ডুবেই দিলা ফেল মাৰি। ৰিজাল্ট ভাল কৰিব সি চব বৰবাদ কৰি দিলা। গজব বেইজ্জতি হে। মা অলপৰ কাৰণেহে পাছ কৰা নাই, 6টা 0হে খাইছোঁ। এইবাৰ পৰীক্ষাত যি কৰিলি এবাৰ আৰু চম্পা জীয়েকৰ লগত চেনি খাব নাছিল। চম্পা জীয়াকক ভাল পোৱাৰ কাৰণে নহয়, পাবজি খেলাৰ কাৰণেহে ফেল মাৰিছোঁ। তই মিছা কথা কৈছা। চম্পা জীয়েকৰ লগত চেনি খোৱাৰ কাৰণে ফেল মাৰছা, মই জানো, চব জানো। कैसे कैसे लोग रहते हैं यार यहाँ पर। रुको जरा सबर करो। আৰে কালি তই জানা নাই, সেইদিনাতো মই ৰঘু তাত পুতাকৰ ৰিজাল্ট খবৰ ল'ব গৈছিলোঁ। 6টা ছাবজেক্টত 6টা 0 পাইছে নহয়। পিছতহে গম পালোঁ ৰঘুৰ পুতাকৰ বোলে ৰঘুৱে একেবাৰে গৰু পিটন দিছে নহয়, একে পিঠিৰ চাল ডাল ডাল কৰি দিছে। ইফালে ঘুমাই আছে বিচনাত আৰু মাকে তেল মালিচ কৰি আছে।